হাই এভৰিৱান, মই যোৱাকালি নন্দিনী এক্সপ'ত গৈছিলোঁ আৰু এইখন মই দিয়াত অলপ পলম হ'ল। মই আজি আপলোড কৰিছোঁ ভিডিঅ'টো আৰু কাইলৈলৈকে থাকিব এইখন। নন্দিনী এক্সপ'খন বহুত ইউনিক হয়। মই ইয়াতে কি আছে সকলোবোৰ কৈ যাম আৰু ভিডিঅ'টো শেষলৈকে চাই যাওক। আৰু বহুত ধুনীয়া লাগিছে, মানে ইয়াতে আহি পেলাই বহুত ভাল লাগিছে। বহুত ইউনিক হয় মেলাখন। মাত্ৰ 3 দিনৰ কাৰণে 14, 15, 16 কাইলৈ শেষ হ'ব। আৰু ইয়াতে কি আছে চাওকচোন, ইমান লাইটৰ ডিজাইনবিলাক ধুনীয়াকৈ এইবিলাক সজাইছে। ঝুমাৰবিলাক এইটোকে ভিতৰত গৈ কি আছে মই দেখাই আছোঁ। আৰু এইখন হৈ আছে গণেশ মন্দিৰ ফিল্ডত, খানাপাৰা। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে। আৰু শ্বেয়াৰ কৰি দিবচোন, তেতিয়া অলপ ভাল হয় ন। কাইলৈ শেষেই হ'ব এইখন, তেতিয়া বেলেগ মানুহো পাই যাব, আহিবও পাৰিব। সেইটো কাৰণে যোনে পাৰে একদম বহুত শ্বেয়াৰ কৰি দিয়ক, যাতে সোনকালে মানুহবোৰে পায়। এইবিলাক চব পেণ্ডেলছ আছে, ইমান ধুনীয়া ধুনীয়া ডিজাইনৰ আছে। প্ৰত্যেকটা ডিজাইনে মানে বিৰাট ধুনীয়া লাগিছে। ক'ব নোৱাৰি যে এটাও কিবা বেয়া লাগিছে। এখেতসকলৰ ইনষ্টাগ্ৰাম পেজো আছে, কাৰোবাক লাগিলে মোক জনাব, মই আপোনাৰ এড্ৰেছটো দি দিম। এইবিলাক বাই 1 900 হয়। চেলৱাৰ এইবিলাক 200ত দি আছে, ওপৰত যিমানখিনি আছে। আৰু এইবিলাক কাণত পিন্ধা চাওকচোন, ইমান ধুনীয়া দেখিবলৈ, মানে বাহিৰত নাপায় এইবিলাক ডিজাইন, বহুত ধুনীয়া। আৰু এখেতসকলৰ ইনষ্টাগ্ৰাম পেজ আছে, মই কাৰোবাক লাগিলে জনাব আপোনালোকে, মই এড্ৰেছটো আৰু দি দিম আপোনালোকক। আৰু এইবিলাক কাণত পিন্ধা ইমান ধুনীয়া, মানে প্ৰত্যেকযোৰ বস্তুৱে বিৰাট বহুত ধুনীয়া, বহুত আনকমন হয় বস্তুবোৰ। এইবিলাক কাণত পিন্ধাবিলাক চবতে নাপায়, বেলেগত বহুত আনকমন হয়। আৰু এইফালে গানৰ প্ৰগ্ৰেমো চলি আছে, মই ভালকৈ শুনাব পৰা নাই, কপিৰাইট লাগি যায় ন, সেইটো কাৰণে। আৰু ইয়াতে এইবোৰ প্লেটবোৰ চব কি খবৰ, এইবোৰ ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু আইতা লিখা আছে, কি যে নাম দি লিখিছে ন, জীৱনৰ ৰং। আৰু এই বেগবোৰ চব 700, 750 এনেকুৱা হয়। বেছি নহয় প্ৰাইচবোৰ, মানে একদম বহুত ৰিজনেবল হয়। যোনে অহা নাই ন, আহিব পাৰে। ইয়াতে আহি সঁচাকৈ বহুত ভাল লাগিছে। আৰু মোৰ ভিডিঅ'টো চাই থকা কোনোবাই ইয়ালৈ আহিছিলে নেকি কালি, জনাবচোন। আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এইখনতো বহুত ধুনীয়া ধুনীয়া ড্ৰেছ আছে। এইবিলাকৰ 30% লেছ হৈ যাব, 8000 তেনেকুৱা হয় প্ৰাইচবোৰ। আৰু ইয়াতে কোনোবাই যদি ল'ব বিচাৰে ন, ল'ব পাৰে। ইয়াত কোট ড্ৰেছবিলাকো আছে। আৰু এইবিলাকৰ প্ৰাইচবোৰ অলপ চব বেলেগ বেলেগ হয়। এইখিনিও বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াতে। আৰু তেখেতসকলে অনলাইনতো দিব পাৰিব, যদি কাৰোবাক লাগে জনাব, এড্ৰেছটো দি দিম মই এতিয়া। আৰু এইবিলাক মিটাৰ কাপোৰো আছে। এইবোৰ নন্দিনী এক্সপ'খন কেনেকুৱা লাগিলে জনাব মোক। আৰু যদিহে ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এনেকুৱা এটা ভিডিঅ' হৈছিলে, তেতিয়ালৈ ধন্যবাদ।